নমস্কাৰ মই বিতুশীল আকবাৰ আহিছিলোঁ ইউটিউবলৈ এতিয়া মই দেখাম আপোনালোকে কেনেকা ফেসবুক কেনেকা খোলে সেইটো বিষয়ে মই ক'বলৈ আহিছোঁ প্ৰথমতে মোবাইলত যাব গৈ পেলাই প্লে ষ্ট'ৰ বুলি লিখা আছে এপছটো তাত যাব তাৰপিছত যাব গৈ পেলাই গুগল প্লে ষ্ট'ৰ বুলি লিখা আছে তাত গৈ পেলাই ফেসবুক বুলি লিখা আছে মোৰ তাত আহিছেই তাৰপিছত মই টাচ কৰিলোঁ তাত তাৰপিছত ষ্টন বুলি দেখাওঁ মোৰ তাত ষ্টন হৈ আছে মানে আপডেট দি আছোঁ মানে আপডেটটো হোৱা নাই মোৰ তাত অকণ ৰ'ব মানে 1 MB খাব বেছি নাখায় মোৰ তাত হৈ আছে তাৰপিছত অকণ ৰ'ব ফেচবুক লাইভটো ডাউনলোড কৰিলে ভালেই হ'ব MB অকণ কম লাগে একাউণ্টটো খুলিলেও ভাল লাগে MBও কম খায় শ্ল' মাৰে মোবাইল হেঙো নামাৰে সেইকাৰণে বেছিভাগ মানুহে ফেচবুক লাইভে চলায় মোক 57 হৈ গৈছে 62 হৈ গৈছে আৰু অকণ আছে বাকী আৰু ভিডিঅ'টো শেষলৈকে চাব তেনেহ'লে আপোনালোকে বুজি পাব ফেচবুক কেনেকৈ খোলে আৰু ফেচবুক মানে কি আপোনালোকে বুজি পাব মই চব বুজাই দিম ইয়াতেই এইটো মই ডাউনলোড হৈ গৈছে ষ্টন হৈ আছে অকণ ৰ'ব অপেন হৈছে মই অপেনত মাৰিলোঁ মাৰাৰ পিছত নিউ একাউণ্ট মাৰিব মাৰাৰ পাছত নিউ একাউণ্ট মাৰিব মাৰাৰ পিছত ফাৰ্ষ্ট নেম মানে ফাৰ্ষ্ট নেম মোৰ নামে লিখিছোঁ মোৰ লগৰ এটা নাম লৈছোঁ ৰাজু RAJU তাৰপিছত তাৰ লাষ্ট নেম ৰয় নেক্সট মাৰিব নেক্সট মাৰিছে তাৰ মোবাইল নম্বৰটো থাকিব মোবাইল নম্বৰ আহিব নেক্সট মাৰিব তাৰপিছত ডেট অফ বাৰ্থটো মিলাই দিব ডেট অফ বাৰ্থটো হ'ল 01/02/05/199 sorry 200 1 তাৰপিছত নেক্সট মাৰি দিব নেক্সট আপুনি ল'ৰা বা ছোৱালী হয় যদি আপুনি ল'ৰা হয় যদি ল'ৰা মই ছোৱালী মই ল'ৰা মই যদি ল'ৰা হয় তাৰপিছত মেল ছোৱালী হ'লে ছোৱালী মাৰিব তাৰপিছত মই পাছপৰ্ট যেনে মই পাছপৰ্ট এটা বনাই দি আছোঁ মোৰ পাছপৰ্ট হয় এইটো মোৰ পাছপৰ্ট হয় আপোনালোকে আপোনাৰ যি মৰ্জি তাকে দি দিব পাৰে তাৰ মাৰাৰ পিছত নেটৱৰ্ক অকণ শ্ল' মাৰিছে তাৰপিছত এই ৰাজু ৰাবলৈ আহিলে তাৰপিছত অ'কে মাৰি দিব তাৰপিছত প্ৰফাইল পিক আপুনি দিব পাৰে তাৰপিছত স্কেন মাৰি দিব তাৰপিছত আপোনাৰ ফ্ৰেণ্ড মানে এই কিবা আপোনাৰ লগৰ এটা ফ্ৰেণ্ড নিচে পঠাই দিব কৰাৰ পিছত তাৰপিছত মাৰি নেক্সট মাৰি দিব তাৰ মাৰাৰ পিছত আপুনি প্ৰফাইল পিকো দিব পাৰে ইয়াত যাব আমার নাম্বার তো তুই ফেসবুক খুলিস নেটৱৰ্ক অকণ শ্ল' মাৰিছে নেটৱৰ্ক অকণ শ্ল' মাৰিছে অকণ ৰ'ব মই ফটো এটা দিছোঁ
ফটো আইলো না যে মই কিবা এটা ফটো এটা দিছোঁ এন্ডার ফটো আইনে নাকি ফটো এটা দিয়াৰ পিছত কিবা এটা দিলোঁ নেক্সট মাৰিলোঁ কেপিটেল চাইন মাৰি দিলোঁ হৈ গ'ল একলা আমার মো বললাম মানে ফেসবুক মই ফটো এটা দিলোঁ তাৰপিছত সেইখিনিতে আশা কৰিছোঁ যে মোৰ ভিডিঅ'টো ভালেই লাগিছে তেনেহ'লে লাইক কৰক শ্বেয়াৰ কৰক আৰু কমেন্ট ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰি দিয়ক ঠিক আছে জয় আই অসম